हेलो ভিউয়ার্স, বিজ্ঞানৰ অগ্ৰগতি, নতুন প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ, যোগাযোগ ব্যৱস্থাৰ আধুনিক উন্নতি সাধনৰ পিছতো প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কিছুমান ঠাই দূৰৰ পৰা দেখাত ধুনীয়া হ'লেও ওচৰলৈ গৈ উপভোগ কৰা মানে জীৱনলৈ মৃত্যু মাতি আনা। হেল্ল' ফ্ৰেণ্ডছ, আজি পৃথিৱীৰ নিষিদ্ধ, ভয়ংকৰ ও বিপদজনক ঠাই কিছুমানৰ বিষয়ে চমুকৈ আলোচনা কৰিম, য'ত মানুহ গ'লে ঘূৰি আহিব নোৱাৰে। চ' ফ্ৰেণ্ডছ, সাহসেৰে গোটেই ভিডিঅ'টো চাবলৈ ট্ৰাই কৰক। লেটছ ষ্টাৰ্ট। নাম্বাৰ 1, দ্য হাইকো ষ্টেয়াৰ্ছ, অলছ' ন'ন এজ দ্য ষ্টেয়াৰৱে টু হেভেন, যিটো হাৱাইৰ অ'হাহু আইলেণ্ডত 1942 চনত US নেভিৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল। গোটেই বিশ্বৰ পৰ্যটকে ইয়ালৈ আহে ইউনিক এডভেঞ্চাৰ এনজয় কৰিবলৈ। প্ৰকৃতিত এনেকুৱা কিছুমান মানুহ আছে যি নিজৰ জীৱনটো মৃত্যুমুখলৈ ঠেলি দি প্ৰাকৃতিক সৌন্দৰ্য, আমোদ বিনোদন আদি ল'ব বিচাৰে। অদ্ভুত সাহস প্ৰদৰ্শন কৰিবলৈ এইখন দ্বীপলৈ মানুহ আহে, কাৰণ 3922টা ষ্টেপ বগাই 2480 ফুট ওপৰলৈ উঠি ইতিহাসৰ ভয়ংকৰ ও বিপদজনক ঝুলনা এটাত উঠি আমোদ ল'ব বিচাৰে। নিৰাপত্তাহীন ও ভয়ংকৰ ঝুলনাখনৰ পৰা পৰি বৰ্তমানলৈ কেইবাজনো ব্যক্তিৰ মৃত্যু হৈছে, আৰু যাৰ বাবে পৰ্যটকৰ বাবে এইটো 1987 চনৰ পৰা বন্ধ কৰি দিয়া হৈছে। হেল্ল' ভিউৱাৰ্ছ, এটা ভিডিঅ' বনাওঁতে আমাৰ টীমটোৰ মিনিমাম 20 ঘণ্টা সময় লাগে। যদি ভিডিঅ'টোৰ পৰা এটা বাক্যও আপোনাৰ ভাল লাগে, তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। নাম্বাৰ 2, যাবলৈ সাহস নকৰে, কাৰণ পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ ও বিপদজনক আইলেণ্ড হিচাপে খ্যাত। নাম্বাৰ 3, ব্লাডি পণ্ড ইন জাপান, এইখন বিশ্বৰ এনেকুৱা ভয়ানক পুখুৰী য'ত নামিব নোৱাৰি।
10 জুলাই 1913 চনত 56 ডিগ্ৰী সেলসিয়াছ টেম্পাৰেচাৰ ৰেকৰ্ড কৰা হৈছিল, যিটো ভূভাগৰ আটাইতকৈ গৰম এলেকা। আকৌ 15 জুলাই 1972 চনত 93.9 ডিগ্ৰী সেলসিয়াছ হাইষ্ট টেম্পাৰেচাৰ ৰেকৰ্ড কৰা হৈছে, যিটো পৃথিৱীৰ ইতিহাস। চ' ফ্ৰেণ্ডছ, ভাবকচোন এনেকুৱা গৰম এলেকাত মানুহ গৈ জীয়াই থাকিব পাৰিবনে? হেল্ল' ভিউৱাৰ্ছ, ইয়াতকৈ যদি ভয়ংকৰ ঠাই পৃথিৱীত আছে তেন্তে ঠাইৰ নাম লিখি প্লিজ কমেণ্ট কৰিব। हेलो गाइस, जीतेगा वही जो जिंदगी में कुछ करके दिखाएगा। हेलो फ्रेंड्स, অলৱেজ বি পজিটিভ, থিংক পজিটিভ এণ্ড ডু পজিটিভ। লগতে কামটোৰ প্ৰতি সদায় ইণ্টাৰেষ্টেড, কমিটেড আৰু ৰিপিটেড হৈ হাই ষ্টৰ্ক এথিক্সত কাম কৰিলে জীৱনত সফলতা নিশ্চিত হ'ব। হেল্ল' ভিউৱাৰ্ছ, যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, তেতিয়া আমি নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা পাওঁ। থেংক ইউ।